করোনা মহামারী আতঙ্কময় পৃথিবী নাই কল কারখানাত কাম মুঠতে জীবন নির্বাহত জটিল সমস্যায় দেখা দিছে রাজ্যত নিবনুৱা সমস্যাৰে জৰ্জৰিত অসম তাতে আৰু লকডাউন বহু যুৱক যুৱতীয়ে অন্য ৰাজ্যৰ কল কাৰখানাত কাম কৰি ঘৰখন চলাই আছিল কিন্তু করোনা মহামাৰীয়ে এয়াই শেষ কৰি পেলালে কাঠফুলা খেতিৰে স্বাৱলম্বী হোৱাৰ প্ৰয়াস উদয়মান যুৱক চিন্তুমণি চক্ৰৱৰ্তীৰ সমগ্ৰ দেশৰ লকডাউনৰ সময়ত জনগণৰ মাজত যি এটা সংকটে দেখা দিলে বহু লোক বাহিৰৰ পৰা আহি কৰ্মবিমুখ হৈ পৰিল আৰ্থিকভাৱে জুৰুলা হৈ পৰিল বহু যুৱক যুৱতী হয় আসলতে মই যেহেতুকে বৰ্তমান লকডাউন চলি আছে আৰু লকডাউনৰ লগে লগে আপোনাৰ বিভিন্নজন আপোনাৰ কৰ্ম হাৰা হৈছে বিভিন্ন জনৰ আপোনাৰ ধৰক কোম্পানীবিলাক এতিয়া সাধাৰণতে বন্ধ হৈছে সো সেইকাৰণে সকলোৱে আপোনাৰ ঘৰলৈ উভতি আহিছে এতিয়া মানুহবিলাক সকলোৱে এতিয়া নিবনুৱা হৈ গৈছে নিবনুৱা সংখ্যাটো বৃদ্ধি পাইছে আৰু ইয়াৰ জৰিয়তে মই এটা ৰাইজক এটা আহ্বান জনাব বিচাৰিম যিসকল যুৱ প্ৰজন্ম আছে তেখেতসকলো আহক আহি কিনে তেখেতসকলেও এনেকুৱা ধৰণৰ কিছুমান উদ্যোগিক কিছুমান কাম তেওঁলোকে নিজে হাতেৰে লওক এইবিলাক আপোনাৰ উদ্যোগিক কামবিলাক যেতিয়া হাতেৰে ল'ব তেতিয়াহ'লে আমাৰ সমাজখন আৰু আমাৰ ৰাজ্যখনৰ লগতে দেশখনো আচলতে বহুতখিনি উন্নতি কৰিব আচ্ছা এই ক্ষেত্ৰত আপুনি কিবা সাহায্য কিবা পাইছে নাই চৰকাৰীভাৱে কিবা সাহায্য পাইছে কিবা বিচাৰিছে নেকি নাই মই আচলতে সাহায্য আচলতে মই চৰকাৰৰ পৰা কোনো ধৰণে মই তেওঁলোকৰ পৰা সঁহাৰি পোৱা নাই কিন্তু এতিয়া চাওক এতিয়া এটা এনেকুৱা ধৰণৰ এটা আপুনি ইণ্ডাষ্ট্ৰি এটা ছেটআপ কৰিব লগা হ'লে আচলতে মই এইটো ইণ্ডাষ্ট্ৰি বুলি এইকাৰণে কৈছোঁ কাৰণ এইটো আমি আৰ্টিফিচিয়েলি কৰি আছোঁ আৰু এনেকুৱা ধৰণৰ আমি যেতিয়া খেতি এটা আমি কৰিম এটা আপোনাৰ চাইণ্টিফিকলি যিহেতুকে কৰিব লগা হয় আমি বহুতখিনি বস্তু আমি মেইনটেইন কৰিবলগীয়া হয় আপোনালোকে দেখা পাইছে এই ৰুমটো মই গোটেই ছেটআপ কৰোঁতে সম্পূৰ্ণৰূপে মই এটা চাইণ্টিফিক প্ৰচেছত কৰিব লগা হৈছে ইয়াতে মই গোটেইবিলাক আপোনাৰ প্লাষ্টিক পেপাৰে প্লাষ্টিক কভাৰ নেট এইবিলাকে জৰিয়তে মই কভাৰ কৰিব লগা হৈছে টেম্পাৰেচাৰ মেইনটেইন কৰিবৰ কাৰণে ইয়াতে ব্যৱস্থা কৰিব লগা হৈছে আপোনাৰ টেম্পাৰেচাৰ মেইনটেইন কৰিব মই ইয়াতে লাইট লগাব লগা হৈছে ফেন লগাব লগা হৈছে কাৰণ কিয় যেতিয়া অত্যন্ত গৰম পৰে তেতিয়া মই ফেন দিব লগা হয় চ' তেনেকুৱা ধৰণৰ বহুতখিনি আপোনাৰ মই ইয়াতে ফেচিলিটি কৰিব লগা হৈছে কাৰণ কিয় যদি সেইবিলাক কৰিব নোৱাৰোঁ তেতিয়াহ'লে মোৰ আপোনাৰ উৎপাদনটো কমি যাব আৰু খেতিটো মোৰ নষ্ট হৈ যাব আৰু সেইকাৰণে আচলতে চৰকাৰৰ সহায়ৰ খুব প্ৰয়োজন আৰু এতিয়া ধৰকচোন মই নিজাববীয়াকৈ আৰম্ভ কৰিছোঁ অত্যন্ত আপোনাৰ খৰচটো আচলতে প্ৰথমতে বহুত বেছিয়ে হয় কিন্তু যা হওক চৰকাৰে আমাক সহায় কৰিলে আমি আপোনাৰ আৰু কামটো আগুৱাই লৈ যাব পাৰে কাৰণে অলপ বেছি আমি সুবিধা পাম সেইখিনিয়ে ঠিক আছে